কৈছো যে কাহক গেলে যাওঁ অ পিতান পূজা চাবা নাযা নেকি পূজা চাবা যাবা লাগছিল ৰ বাবাক কলি পইচা দিব তন্দুৰ পইচা আমি নিদিব আমাক দিব তে যা তন্দুৰ দেউতাৰে পৰা পইচা আন মই পাপাৰ পৰা পইচা আনো পইচা ল অ 11টা বজাত যাম কিন্তু অ পুৰা 11টা বজাত একাই বিয়া ওলাইছলা অ যা অ দাদা 10 কিলো পাপা 200 টকা এটা দে আমি তো পূজা চাবা যাওঁ কি পূজা চাবা অ 200 টকা দি কি হ'ব ৰবাতে যা পূজা চাবা পুৰা এনজয় কৰিবা ওকে পাপা পাপা বাই বাই পাপা কাপোৰ নেদা নেকি বুঝাৰ কাপোৰ লাগে অ লাগবে কাপোৰ বুঝা আছে 2 বছৰ আগতে দুকু দুজোৰা দিছো তুই কেনে পিন্ধি যা 2 বছৰ আগতে কিনিছিলে এযোৰ কাপোৰ নাই আছে কাপোৰ একো নহয় যায় পিন্ধি যা দুই কেনে বহি আছে চাফা বনাই আছে একো নহয় যা পিন্ধি যাকে দিবা লাগব কাপোৰ ওৰে আমাৰ পইচা দি কিনিনো আমাৰ লগৰ চলি সবে লৈছে কাপোৰ পূজা চাবা পইচা লাগব অ লাগবে কিহৰ পইচা লাগে পূজা চাবা আমি দেখোন 1 টকা নহকাই কিনা মিঠে চুৰ কৰি খালো হেংকা হাবি জানো মই বঢ়িয়া আইডিয়া এটা দিওঁ ৰহিদিক মিঠে দোকান সবৰে এক পেছ টেষ্ট কৰবি জিলাপিৰ পাই খুৰমৰ পাই যি আছে আৰু সবৰে এক পেছ টেষ্ট কৰবি দোকানীক কবি কি নাম দাম সুধবি টেষ্ট কৰবি আকৌ নাই বুলি দল মাৰি গুচি খাই কেনে গুচি আৰু এটা কাম কৰিব পাৰা লাইন যায় ন দোকানত লাইন গেলি মাল মাৰি লবি বুজি পাইছা ঘৰত কেনেকুৱা কৰিবি লাইন যোৱাৰ লগে লগে লৈ কিনে দাও কি আছে ধৰা তোৰ আমি সেনেকৈ কিনে মিঠা খালো 1 টকা ঘৰৰ পাই নাই বুলি কিহৰ পইচা লাগে কাপোৰ কিনিব পইচা লাগে অ পইচা দি বতা কিনবা যাব কাপোৰৰ পইচা লাগব ৰ পইচা ৰ কিবা দিওঁ ৰ এখন তই লাৰিছা তই লাৰিছা কি কে নিলি এই 10 টকা লো কাপোৰ কিন পূজা চা এছ কৰ 10 টকা কাপোৰৰ পইচা বুজা মই কৈছিলো মই 1 টকা নিদিলো মই ক'লো 1 টকা নহয় আমি যাওঁ তোক যেন 10 টকা দিছোৱে ভাবিছা কেনে এটা লাগব টকা কি কাপোৰ পাম 10 টকা কি কৰিবি এটা স্পটিং দিবি তই লং পেণ্ট লবি এটা চাৰ্ট দিবি তই এটা হাফ পেণ্ট লবি আৰু আধা কেজি জিলপি নানিলি তোক আজি গৰু মাৰি দিম ঘৰত আধা কেজি জিলপি লাগবই মোক 10 টকা তাৰ দোকানখন এতিয়া মোৰ মুখ চাই আছা যা তাড়াতাড়ি যা ওলাগে নাই বুঝছ দে 1000 টাকা বছলো দে 10 টাকা কতে হল বা বুট বক্স চলি গিল 1000 টাকা থাক দে এদি মই কিলো কৰিব লাগিব মই বুঝো চাব লাগিব 1000 টাকা এ নাই কৈছো ন তো 1000 200 টাকা লৈ যাও তন্দে কিটা পয়সা আনছে না নাই না আমি তো পয়সা আনছি আমি পয়সা আনো না আমাক নুকো আমি জুরিনা পয়সা আনো তো নুকো আমা সেন্ডেল লিখে দি পয়সা না আমা ঘরে দে তারা আইসক্রিম দেখছে কেন কে আছে 10 টাকা রাখ দুটো আতা বাটি তো আমাকে দিয়া অলপ অলপ যা পয়সা যা
কি কৰি আছে? যা 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 কিমান দাম 100 100 এইটো দাম কিমান? 100 ক'ত আছে নে এইগিলা মিঠাটো কেনে মিঠা আছে না তো জিলপি নিবে রেছি জিলপি দাম কিমান নো? 100 তো বেপাই দেখো আমি আনছি 10 টাকা কি পামে 10 টাকা জিলাপি এক কটা হলে দি দে আমাক আমি নেন 10 টাকা জিলাপি আধা কিলো পাম না 10 টাকা নাখাই 10 টাকা নাই দি মাৰি খাব লাগব ঘৰত এখন লৈ নিবা পাৰলি আমাকো দি এখন খাও দি দি এখন খাও হ'ব যা দি দি এখন হেবাকে যা এখন নেবা কি যা হ'ব যা তমে মাৰি এখন তিনিৰ মাজত থাকে হা আমি যা যা আহান দিছো তাকে কি আহা আহান দিছো তাকে যা ওই আখা আমি বেলেগ জায়গা খাম বল কি